हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। फ्रेंड्स, এনেকুৱা যদি আপোনালোকে ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰে তেনেহ'লে 2 মিনিটৰ ভিতৰতে আপুনি ব্যাকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব। আৰু কেনেকৈ চেঞ্জ কৰিব আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই যাম। তেনেহ'লে বেছি দেৰি নকৰি বলক আমি আজিৰ এইটো ভিডিঅ' আৰম্ভ কৰাৰ আগতে এটা কথা, যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি দিব। আমি আহিছোঁ মোবাইল স্ক্ৰীনত। আপুনি ফাৰ্ষ্টত ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। অপেন কৰাৰ পিছত ইয়াতে চাৰ্চ কৰিব MOBG। চাৰ্চ কৰাৰ পিছত ইয়াতে ক্লিক কৰি দিব। তাৰপিছত এইটো লিংক আহিছে, এইটোত ক্লিক কৰি দিয়ক। তাৰপিছত এইটো আপলোড ইমেজত ক্লিক কৰি আপুনি এটা ইমেজ ফটো লৈ লওক। এইটো হৈ আছে আপলোডিং। আপলোডিং হোৱাৰ পিছত ডাউনলোড কৰি দিয়ক। ডাউনলোড কেনেকৈ কৰিব, ফটো টিপ মাৰি ধৰি ইয়াতে চাওক ডাউনলোড ইমেজ, ইয়াতে ক্লিক কৰি দিয়ক। তাৰপিছত এতিয়া ডাউনলোড আহিব, ইয়াত ডাউনলোড কৰি দিয়ক। এতিয়া হৈ গৈছে। এতিয়া আপুনি এটা পিকচাৰ এপ ডাউনলোড কৰি ল'ব আপোনাৰ যদি নাই, যদি থাকে তেনেহ'লে ভাল খবৰ। তাৰপিছত আপুনি ৱাল ফটোত ক্লিক কৰি আপুনি এটা বেকগ্ৰাউণ্ড বিচাৰি বেকগ্ৰাউণ্ড দি ল'ব। বেকগ্ৰাউণ্ডটো দিয়ক। বেকগ্ৰাউণ্ড দিয়াৰ পিছত আপুনি ইয়াতে অকণমান টানি এইটো ইয়াতে আছে ইয়াত ফটো, ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপুনি যিটো ফটো ডাউনলোড কৰিছে এইটো মাৰি দিয়ক। তাৰপিছত অকণমান জুম কৰি ডাঙৰ কৰি আপোনাৰ যেনেকুৱা বনাব লাগে বনাই দিয়ক। তো জুম কৰি দিয়ক, অকণমান চাই থাকক। তাৰপিছত ৰাইট চিনত ক্লিক কৰি দিয়ক। এতিয়া হৈ গৈছে। এতিয়া আপোনাৰ ছেভ কৰিব লাগিব, ইয়াত ক্লিক কৰি ছেভ মাৰি দিয়ক। তেনেকুৱা ধৰণে ভিডিঅ' লাগে লাইক কৰি দিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব।